স্কুলত পঢ়ি থকা দিনতে লগ পাইছিলোঁ এগৰাকী মোৰ বিশেষ বান্ধৱীক আৰু তাইৰে আজি বিয়া। আচলতে দৰা কইনা দুই ঘৰলৈকে মাতিছে, সেইকাৰণে অকণমান সোনকালে ওলাইছোঁ যাবলৈ। ভাবিছোঁ এই মেকআপ লুকটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ বুলি কেনেকৈ কৰিলোঁ। প্ৰথমতে মই মুখখন ভালদৰে চাফা কৰি মইশ্চাৰাইজাৰ ছানস্ক্ৰীন লগাই ল'লোঁ। তাৰপাছতে মই লগাইছোঁ প্ৰাইমাৰ আৰু তাৰপাছতে মই এটা ডাৰ্ক শ্বেডত কনচিলাৰ লগাইছোঁ মোৰ য'ত য'ত স্পট আছে মুখখনত। আৰু তাৰপাছতে মই ব্যৱহাৰ কৰিছোঁ দুটা শ্বেডৰ কনচিলাৰ। আচলতে মই আজি ফাউণ্ডেশ্যন ইউজ নকৰোঁ বুলি কনচিলাৰে লগাইছোঁ আজি মানে বেছত। আৰু দেখিছেই ধুনীয়াকৈ মই ব্লেণ্ড কৰি লৈছোঁ। মই আজি ব্ৰাছেদিয়ে ব্লেণ্ড কৰি লৈছোঁ আৰু তাৰপাছতে লগাইছোঁ অকণমান ব্লাছ আৰু গোটেইখিনি ছেট হ'বৰ কাৰণে মই কম্পেক্ট ব্যৱহাৰ কৰিছোঁ। তাৰপাছতে দেখিছেই নহয় হাইলাইটাৰ লগাইছোঁ, ব্লাছ লগাইছোঁ আকৌ অকণমান, আৰু আই মেকআপটো কৰিছোঁ একদম লাইটকৈ। দেখিছেই আইব্ৰ'ডালো মই ধুনীয়াকৈ ফিল কৰি লৈছোঁ। আৰু এয়া চকুত অৱশ্যে মই কাজল সনা নাইকিয়া, আই শ্বেডো দিয়ে মই অকণমান ব্লেণ্ডিং কৰি দিছোঁ। আৰু এয়াই মোৰ আজি ফাইনেল লুকটো। কেনেকুৱা লাগিছে ক'ব, ভাল লাগিছেনে নাই। আই হোপ আপোনালোকে লুকটো ভাল পাব। আৰু এয়া আমি এতিয়া ওলাই আহিছোঁ, আমি তিনিওটা ওলাইছোঁ। ৰুহি মানে বিৰাট ফূৰ্তি আৰু বিয়া খাবলৈ যাব। পিছে ইয়াৰ পিছৰ পৰ্যায়খিনি কি হ'ব ব'লক আপোনালোককো দেখাই আছোঁ। ঘৰৰ পৰা ওলাই আহিছোঁ, দেখিছেনে ৰ'দটো একেবাৰে খাওঁ খাওঁকৈ ওলাইছে। আৰু আহি পালোহি এয়া ঘৰ। আচলতে বিয়াখন আছিলে কামপুৰত, সেইকাৰণে প্ৰথমতে মাৰ ঘৰতে সোমালোঁ। দুইটাই বোলো ফটো উঠা নাছিলোঁ, সেইকাৰণে অকণমান ভিডিঅ' এনেকৈ লৈ ল'লোঁ। আৰু ভণ্টিয়ে ক'লে বোলে তোক এটা ৰীলেই বনাই দিওঁ ব'ল, সেইকাৰণে তাই ধুনীয়াকৈ এটা ৰীল বনাই দিলে আৰু ফটো চটো দুখনমান উঠিলোঁ। উঠি পেলাই এতিয়া মই কৈছিলোঁ নহয় পাছৰখিনি আপোনালোকক দেখাই আছোঁ বুলি। এয়া দেখিছেনে তাই মানে আমাৰ লগত নাযায়, আইতাকৰ ঘৰতে থাকিব হেনো, বিয়া খাবলৈ বোলে নাযায়। ইমান যে ভুলাবলগীয়া হৈছে নহয়, আজিকালি ডাঙৰ হোৱাৰ পৰা আইতাকৰ ঘৰলৈ আহিলে এনেকুৱা কৰে জানানে। ল'ৰা ছোৱালীবোৰ তেনেকুৱা, আইতাকৰ ঘৰ পালে আৰু সিহঁতক কি লাগে নহয় জানো। এতিয়া বিয়া ঘৰলৈ কোন যাব? আমি অকলে যাম। আমাৰ বেয়া লাগিব নহয় তুমি নগলে। আমি বিয়া খাই আহি পেলাই আকৌ আইতাহঁতৰ ঘৰলৈ আহিম, হ'ব? হ'ব। বিয়াখন খাই আহি পেলাই আমি আকৌ আইতা ঘৰলৈ গুচি আহিম, হ'ব? হ'বনে? বিয়ালৈকো নোযোৱা? বিয়ালৈ নগলে মাহীজনীয়ে বেয়া পাব নহয়। কিমান ধুনীয়া চকলেট লৈ গৈছে। হ'ব, আমি বিয়াখন খাই পেলাই আকৌ গুচি আহিম দেই আইতা ঘৰলৈ, হ'ব? কোনোমতে ভুলাই আহি পালোহি আমি এতিয়া কইনা ঘৰ। প্ৰথমতে দেখিছেনে ভিউটো ইমান বেছি ধুনীয়া, একদম নদীখন কাষতে আছে সিহঁতৰ, একে ঘৰৰ ফ্ৰণ্টতে বুলি ক'লেও ভুল নহ'ব। আৰু আমি আহি পাই এতিয়া বহিছোঁহি। আৰু এইজনী কইনাজনী দেখিছেনে, তাইক যে ইমান বেছি মৰম লাগিছে নহয়, মই কৈছোঁ এইটোক বহুত বেছি ধুনীয়া লাগিছে। পিছে কইনা বহুত বেছি ব্যস্ত, কাৰণ মানুহবোৰ আহি আছে, মাতবোল দি থাকিবলগীয়া হৈছে। তাইৰ লগত যে ভালদৰে ফটো উঠিবলৈকে মানে সুবিধাই পোৱা নাছিলোঁ, কিন্তু একো নাই, শেষত বাৰু উঠিলোঁ, ভালদৰে ফটো উঠিছোঁ তাইৰ লগত। আৰু তাইক কৈছোঁ মই অকণমান ভিডিঅ' লৈছোঁ, তোক দেখাই দিম ব্লগত। আৰু এতিয়া এফালে লগ পাই গ'লোঁ পল্লৱীক, তাই মোৰ ক্লাছমেট আছিলে। আমি প্ৰায় 6 বছৰমানৰ পাছত লগ পাইছোঁ। মোৰ বিয়াতে তাইক লগ পোৱা, তাৰপাছত আজি এই বৰ্ণালীৰ বিয়াত লগ পাইছোঁ। আৰু তাইকো লগ পাই বহুত ভাল লাগিলে, ইমান বছৰ মূৰত লগ পাইছোঁ। আৰু কইনাৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া সোমালোঁ পেহীহঁতৰ ঘৰত। আৰু পেহীহঁতৰ ঘৰৰ পৰা আহি লৈ পেলাই এতিয়া দৰা ঘৰ পালোঁহি। আমাৰ দৰাও ব্যস্ত হৈ আছে মাতবোল লগোৱাত, আৰু দৰাৰ লগতো অহাৰ সময়ত দুখনমান ফটো উঠিলোঁ, উঠি পেলাই বেষ্ট উইচেছ দি পেলাই আহিলোঁ এতিয়া ঘৰলৈ বুলি। পিছে ৰুহিক আমি ভুলাই আনিবলগীয়া হৈছে, মানে আইতাকৰ ঘৰলৈ যাম বুলি। কিন্তু ঘৰত আহি পাই তাই আকৌ কান্দোন আৰম্ভ হৈ গ'ল। কি যে কৰিম নহয় তাইৰ লগত। আজিলৈ আহোঁ তেনেহ'লে ভিডিঅ'টো কেনে লাগিলে জনাব। আশা কৰোঁ সকলোৱে ভাল পালে বুলি চাই। যদি ভাল লাগিছে প্লিজ লাইক কৰিব। সকলো ভালে থাকক, বাই।